আৰম্ভ হৈছে বহুদিনীয়া ৰাইজৰ দাবী আছিলে আৰু মই মন্ত্ৰী ডাঙৰীয়া পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে মোৰ সমষ্টিৰ এই দীঘলীয়া সমস্যাটো আজি সমাধান হ'ল। মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ হ'ল। বহুতখিনি ৰাইজে সকাহ পাব, বান নিয়ন্ত্ৰণত সহায় হ'ব আৰু সমষ্টিটো এটা ভাল সমষ্টিত পৰিণত হ'ব। আগন্তুক সময়ত আপোনাৰ পৰা কি সিদ্ধান্ত লোৱা হৈছে? মোৰ পৰা কি সিদ্ধান্ত? মুখ্যমন্ত্ৰীৰ সিদ্ধান্তই আমাৰ সিদ্ধান্ত, ৰাইজৰ সিদ্ধান্তই আমাৰ সিদ্ধান্ত। অসম তীব্ৰ গতিত আগবাঢ়ি আছে। এতিয়া বহুত কথা ক'ব লগা আমাৰ নাই, কাম কৰিব লগা ঢেৰ আছে। এইকাৰণে কথা কম, কাম বেছি। শ্ৰদ্ধাভাজন ৰাইজ, আপোনালোকৰ বহুত দিনীয়া দাবী আছিল যে নদীয়ে বাৰিষাৰ দিনত বহুত কষ্ট দিয়ে, তাৰ কাৰণে মথাউৰি বনাব লাগে। মথাউৰি নিৰ্মাণৰ কাম আজিৰ পৰা আৰম্ভ হ'ল আৰু এই কাম অতি শীঘ্ৰে সম্পূৰ্ণ হ'ব। কণ্ট্ৰেক্টৰ ক'ত আছে? বিচিত্ৰ ভাই কামটো সোনকালে কৰি দিব আৰু কামটো ভালকে কৰি দিব, হ'বনে? কামটো হৈ যাওক, তাৰপিছত চাম আমি আৰু কিবা যদি দৰকাৰী আমি কৰিম। বহুত ভাষণ সম্বৰ্ধনা এইবিলাকৰ কাৰণে ইমান সময় নাই আজিকালি। কামে কাম কামে কাম কামে কাম, দিনটো ৰাতিপুৱা 7টাত ওলালে ৰাতি 12টালৈও কাম শেষ নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম তীব্ৰ গতিত আগবাঢ়ি আছে। আপোনালোকৰ মনত থকা আশা আৰু আকাংক্ষা সম্পূৰ্ণ কৰাৰ দায়িত্ব চৰকাৰৰ আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই কামবোৰ আমি সফলতাৰে সম্পূৰ্ণ কৰিম। এই প্ৰতিশ্ৰুতি আৰু আশ্বাস দিবলৈ মই আপোনালোকৰ মাজত আৰু বহুত ক'ব লগা নাই। অৰুণোদয় চলি আছে, যোগ্য মানুহে অৰুণোদয় পাব লাগে, যোগ্য মানুহে ৰেচন কাৰ্ড পাব লাগে আৰু কোনোবাই যদি যোগ্যতাৰ ভিত্তিত পোৱা নাই, তেখেতসকলে মোৰ অফিচৰ লগত যোগাযোগ কৰিব। আপোনালোকৰ যোগ্যতাটো চাই দিয়াৰ ব্যৱস্থা আমি কৰিম। ধন্যবাদ।